ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো মই আগত ব্লগ কৰা নাই বাৰু এটো মোৰ ফাৰ্স্ট ব্লগ হয় সো আই এম ভেৰি এক্সাইটেড যেহেতু মই এই চেনেলটোত ডান্স আৰু যোগাৰ ভিডিও সমূহ শুট কৰি দি থাকো গতিকে মই ভাবিলো যে মই কেনেকৈ শুট কৰো আৰু ক'ত যাও কেনেকৈ কৰো আপোনালোকক দেখাই যাম হেভাবি মই ব্লগটো ষ্টাৰ্ট কৰিছো তো আজি মই আৰু এটা নতুন ভিডিও শুট কৰিব যাম তো গানটো হৈছে গানটা নকওঁ গানটো শুট কৰি থকা সময়ত মই আপোনালোকক জনাম আৰু মই কেনেকৈ কৰিছো মই দেখাই যাবলৈ মই চেষ্টা কৰিম তো আমি ভাবিছো যে 9:30 পুৰা ষ্টাৰ্ট কৰিম শুটিংটো তো এতিয়া বাজিছে আমাৰ 7টা বাজিছে গতিকে আমি 9:30 আগত তাত গৈ পাব লাগিব লোকেশনটো তো মই এতিয়া গা পা ধুই পুৰা ৰেডি হৈ গলো মোৰ মেকআপ কৰা বাজনী আহি আছে বা আহি পালে আমি মেকআপ কৰিম তাৰপিছত জলদি ড্ৰেছ কৰিম তাৰপিছত আমি তাত যাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমাৰ মেকআপৰ বা আহি পাই গ'লহি বাৰ নাম প্ৰস্তুতি শইকীয়া বায়ে বহুত ধুনীয়া মেকআপ কৰে বাৰ ফেচবুকত এটা পেজো আছে প্ৰস্তুতি মেকআপ আৰ্টিষ্ট বুলি তো সকলোৱে লাইক আৰু ফলো কৰি দিব পেজটি আৰু ধুনীয়া ধুনীয়া মেকআপৰ বাবে বাক কণ্টেক্ট কৰিব তো এতিয়া আমি দেৰি নকৰোঁ সোনকালে মেকআপ কৰা ষ্টাৰ্ট কৰোঁ অলৰেডি বহুত দেৰি হৈ গৈছে বৰষুণটোৰ কাৰণে গতিকে আপোনালোকক কেনেকৈ কৰোঁ দেখাই দিবলৈ চেষ্টা কৰিম চাই থাকক এয়া আমাৰ ডান্সাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি লোকেশনটোত যাম বলক আপোনালোককো লৈ যাওঁ আৰু এয়া আমি সীমা ৰিজৰ্ট আহি পাই গ'লো এয়া কেমেৰামেনে কেমেৰা ৰেডি কৰি আছে এয়া মা এইফালে ডান্সাৰ ৰেডি হৈ আছে উৎপাত লগাই আছে ভৰি বিষাইছে বোলে Oh no! Oh no! No, 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 no. এয়া মোৰ বা হয় তো এতিয়া আমাৰ শ্বুটিং শেষ হ'ল গোটেইখিনি কমপ্লিট হৈ গ'ল মই আপোনালোকক ফাৰ্ষ্ট ষ্টপত দেখাব নোৱাৰিলোঁ কাৰণ আমি আহি পোৱা বহুত দেৰি হৈছে 12টামানৰ পৰাহে ষ্টাৰ্ট কৰিব পাৰিলোঁ কাৰণ বৰষুণ দি আছিলে বতৰটো ইমান ভাল নাছিলে গতিকে বহুত টেনশ্যনত আছিলোঁ সেইটো কাৰণে ষ্টাৰ্টিংখন দেখাব নোৱাৰিলোঁ বাৰু তো এতিয়া আমাৰ শ্বুটিং শেষ হ'ল তো এতিয়া আমি ঘৰত যাম তাৰ আগতে কিবা অলপ খাই লৈছোঁ এইফালে জুলনাত কেমেৰামেন বহি আছে তো মই যিটো ৰিজৰ্টত কৰিব আহিছোঁ বহুত ভাল হয় জেগাটো দেখিবৰ কাৰণে তো আপোনালোককো মই দেখাই আছোঁ জেগাটো যিটো লোকেশ্যনটো চিমাং বুলি কয় এটা ৰিজৰ্ট আছে এয়া আমাৰ কেমেৰামেন বহি আছে এয়া আমি অলপ আগত ঘৰ আহি পালোহি আৰু ফ্ৰেছো হ'লো তো আজিৰ ব্লগটো আমি ইমানতে শেষ কৰিছোঁ আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আশীৰ্বাদ কৰিব যাতে মই আগলৈও ভাল ভাল কামবোৰ কৰি যাব পাৰোঁ বা তুমি কিয় ক'বা কামবোৰ আমি বহুত কষ্টৰে কৰি গৈছোঁ ভিডিঅ'টো অতি সোনকালে আমি ৰিলিজ দিম সকলোৱে চাব তাইক মৰম কৰিব আশীৰ্বাদ কৰিব যাতে আগলৈও ভাল ভাল কাম কৰি যাব পাৰে ঠিক আছে তেনেহ'লে আজিলৈ এৰিছোঁ বাই বাই